নমস্কাৰ, কি খবৰ সকলোৰে? মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাৰ পৰাই ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো। দিনটোত কি দেখাব পাৰোঁ নাজানো বাৰু, চাই যাবচোন কিনো দেখাওঁ। এতিয়া ৰাতিপুৱাই ওলাইছোঁ মন্দিৰ যাবলৈ। ভালো লাগে মন্দিৰলৈ গ'লে ৰাতিপুৱাই চাকি এগছ জ্বলাই আহোঁ, মনটোও ভাল লাগিব। তাৰ কাৰণে মই ফুল দুপাহমান ছিগি লওঁ, আহিছোঁ আগফালে ফুল ছিগিবৰ কাৰণে। ইমান ধুনীয়াকৈ ফুলি আছে ফুলবোৰ, এয়া চাওকচোন। এয়া তাৰে মই কেইপাহমান ছিগি লওঁ। আহি আছোঁ এতিয়া, বাইকতে আহি আছোঁ, ওচৰতে আছে যে মন্দিৰভাগ, তাকে দুইজন আহি আছোঁ। এতিয়া মন্দিৰৰ পৰা আহি মই ক্ষীৰ বনাব লৈছোঁ। তাৰ কাৰণে মই বস্তুখিনি যোগাৰ কৰি লৈছোঁ। এয়া আমুল তাজা 3 লিটাৰ লৈছোঁ। এয়া কিচমিচ, এইটো কাজু, এয়া ইলাচি, তেজপাত ল'ম, এইটো মিল্ক মেড আৰু এয়া চাউল। মই সকলোখিনি যোগ কৰি লওঁ। কেনেকৈনো বনাওঁ নেদেখাওঁ বাৰু, মই এইখিনি যোগাৰ পাতি কৰি লওঁ। সকলোৱেতো জানেই ক্ষীৰ বনাব, সেইকাৰণে মই আজি নেদেখাওঁ, পিছত কেতিয়াবা দেখাম বাৰু। একে বনাই কৰি হ'লে শেষত মই দেখাই দিম। এয়া মোৰ ক্ষীৰ বনোৱা হৈ গ'ল। এতিয়া এয়া এইফালে এয়া মিঠাইও আছে, মায়ে আগ কৰি দিব গোঁসাই আগত। ক্ষীৰ মায়ে গোঁসাই আগত আগ কৰি দিলে আৰু এতিয়া আমিও খাই ল'লোঁ। ক্ষীৰ আৰু মিঠাইকে খালোঁ ঘৰৰ সকলোৱে। তেনেহ'লে এতিয়া আকৌ দুপৰীয়া সাজৰ কাৰণে যোগাৰ কৰিব হ'লেই। মই সেয়া যোগাৰ কৰোঁগৈ, কি বনাওঁ। কিহৰ কাৰণে আজি গোঁসাই আগত ক্ষীৰ দিছিলোঁ, মন্দিৰ গৈছিলোঁ, সেয়া লাহে লাহে জানিব বাৰু, গম পাই থাকিব। এতিয়া পাকঘৰত আহিছোঁ, মই মটন বনাম। তাৰ কাৰণে মেৰিনেট কৰি ৰাখিছোঁ। মিঠাতেল দিছোঁ, অলপ পিঁয়াজ দিছোঁ, অলপ আদা নহৰু জিৰা জালুক দিছোঁ আৰু নিমখ হালধি দি সানি ৰাখিছোঁ। তাৰপিছত এইফালে আলু কাটি লৈছোঁ, পিঁয়াজ, তেজপাত, শুকান জলকীয়া আৰু এইখিনি আধা মছলা থৈ দিছোঁ। মাংস অলপ সৰহ হৈ যে, সেইকাৰণে মই পৰিমাণটো অলপ বেছিকৈ লৈছোঁ। আৰু এয়া বেঙেনা ফ্ৰাই কৰিম আৰু পোলাও বনাম। পোলাও কাৰণে এয়া গাজৰ, পিঁয়াজ, মটৰ, এইফালে এয়া আদা ৰস, কিচমিচ, তাৰপাছত তেজপাত, কাজু, লং, ইলাচি, ডালচিনি এয়া গোটাই লৈছোঁ। এতিয়া এয়া মাংসত দিবৰ কাৰণে আলু ফ্ৰাই কৰি আছোঁ। আলুখিনি এতিয়া কাঢ়ি দিওঁ মই, এইটো জোখলৈকে ভাজিলেই হ'ব, অলপ ৰঙা হ'লে। এনেকৈ মাংসত আলুটো অলপ ফ্ৰাই কৰি দিলে খাবলৈ ভাল লাগে আৰু পিছত আলুৰ পিচটো। এতিয়া আলু ফ্ৰাই কৰা তেলত এয়া অকণমান পাঁচফোৰণ দি দিছোঁ। তাৰপিছত শুকান জলকীয়া দুটা দি দিওঁ, তেজপাত দিলোঁ, দি অলপ ভাজি আছোঁ, ব্ৰাউন কালাৰ হ'ব লাগিব। এতিয়া ইয়াতে অকণমান চেনি দি দিছোঁ। এয়া মছলা ভজা হৈ গৈছে, আধা মছলা দি দিছিলোঁ যে, সেইখিনি ভাজা হ'ল, তেল বিৰি নিছে। এতিয়া ইয়াতে মই মাংসখিনি দি দিম। এতিয়া মাংস দি এয়া ভাজি আছোঁ। এইফালে পেহী এয়া মাছ ফ্ৰাই কৰি আছে। এয়া মাংস ভাজি আছোঁ, আধা ভাজা হৈছে আৰু। এতিয়া ইয়াতে বিলাহী দুটা কাটি ৰাখিছোঁ, সেয়া দি দিছোঁ। বিলাহীও দিলোঁ আৰু ফ্ৰাই কৰি থোৱা আলুখিনিও দি দিছোঁ। এতিয়া আৰু ভালকৈ পুৰা ফ্ৰাই হ'ব লাগিব। মাংস ফ্ৰাই কৰা হৈ গৈছে ধুনীয়াকৈ। এয়া এতিয়া ইয়াতে পানী দি দিম, মই গৰম পানী দিছোঁ। নিজৰ জোখত পানীটো দিলেই হ'ল আৰু। মাংস সৰহ যে, আজি মই কুকাৰত নিদিওঁ, কেৰাহীতে ভালকৈ বইল হ'ব দিম আৰু। কেৰাহীতে গলিব লাগিব অলপতে। মই ভাত বনাই আছোঁ, ভাত বনোৱাৰ মাজতে ভাইটিহঁত আহি ওলালহি। কি কাৰণে আহিছে জানেনে? সিহঁতক মই এনেই মাতিছিলোঁ, সিহঁতে একদম কেক চেক আহি ওলাইছেহি। এতিয়া মই আকৌ ভাত বনোৱাৰ মাজতে কেক কাটিবলৈ লৈছোঁ, সেয়া দুইটা আহিছে। হয়তো দুইটা আহি ওলাইছে। তেনেহ'লে এতিয়া মই কেকটো কাটি লওঁ, নেদেখাওঁ বাৰু ভিডিঅ', মই কাটি লওঁ, পিছত পাৰিলে ফটোকে দি দিম। কেক কাটি আহিলোঁ, মই ভিডিঅ' নকৰিলোঁ বাৰু, এনেই ফটোকে উঠিছোঁ দুখন, তাকে মই দি দিম চাবচোন।
আৰু এতিয়া পোলাও বনাব লৈছোঁ তাৰ কাৰণে এয়া কুকাৰ পাতি দিছোঁ এইফালে মাংস উতলি আছে এয়া মাংস হৈ গ'ল আৰু এতিয়া অকণমান গৰম মছলা দি দিম ইয়াত পোলাও কাৰণে ইয়াৰ কাজু খিচমিচখিনি অলপ ঘিত ভাজি ল'লোঁ মই এনেকৈ ব্ৰাউন কালাৰ হোৱালৈকে অলপ খিচমিচ কাজুখিনি ভাজি ল'লে মই পোলাওখিনি ভাল পাওঁ আৰু দেখিবলৈ তাৰ কালাৰটো চেঞ্জ হৈ যায় যে ব্ৰাউন কালাৰ খায়ো ভাল লাগে ঘিত অলপমান মই ৰিফাইনো মিক্স কৰি দিলোঁ দি পেলাই এতিয়া এয়া পিঁয়াজো দিলোঁ দি অলপ ভাজি আছোঁ অলপ ৰঙাকৈ ফ্ৰাই হ'ব লাগিব পিঁয়াজখিনি ব্ৰাউন কালাৰ হ'ল ভাজা এতিয়া ইয়াতে গাজৰ দি দিছোঁ ৰুকি পেলাই আৰু কেঁচা মটৰ দি দিছোঁ ভেজ পোলাও যে কালাৰটো ভাল হ'ব গাজৰ ৰুকি দিলে সেইটো কাৰণে ইয়াত দি অলপ টাইম ভাজিব লাগিব ইয়াত এতিয়া জহা চাউলখিনি দিলোঁ দি এতিয়া ভাজিম অলপ সময় যিমান সময় ভাজিম মানে তেতিয়া পোলাও কালাৰটো ভাল হ'ব সেইকাৰণে মই অলপ বেছিকৈয়ে ভাজিম চাউলখিনি পোলাওখিনি মই অকণমান মিঠা মিঠা হ'লে খাবলৈ ভাল পাওঁ সেইকাৰণে মই অকণ চেনি দি দিম কিছুমানে বেয়াও পাব পাৰে মিঠা হ'লে কিন্তু মই মানে ভাল পাওঁ অকণ মিঠা মিঠা হ'লে সেইটো কাৰণে অকণমান চেনি দি দিছোঁ আৰু অকণমান জোখত নিমখো দি দিছোঁ এতিয়া অলপ সময় ভাজি থাকোঁ এয়া ভাজা হৈছে আৰু সেইটো জোখলৈকে ভাজিলেই হ'ব কালাৰটো অলপ চেঞ্জ হৈছে ব্ৰাউন কালাৰ হৈছে এতিয়া ইয়াত পানী দিম তাৰ আগতে ভাজি ৰাখিছিলোঁ যে কাজু খিচমিচ সেইখিনি আকৌ দি দিছোঁ এয়া এতিয়া জোখ কৰি পানী দি পেলাই দুটা হুইচেল মৰাই দিম হৈ যাব আদা ৰস দি দিছোঁ অকণমান আদা ৰস দিয়াৰ পাছত এতিয়া ইয়াতে অলপ গৰম পানীও দি দিওঁ পানীটো চাই লওঁ নিজে কিমান জোখত লাগে এতিয়া ইয়া বহাই দিলোঁ দুটা চিটি মাৰিব হৈ যাব দুপৰীয়া যে কৈছিলোঁ কিহৰ কাৰণে গোসাঁই ঘৰত ক্ষীৰ আগবঢ়াইছিলোঁ এতিয়ালৈতো গম পালেই আপোনালোকে যে মোৰ বাৰ্থডে আছিলে সেইটো কাৰণে আৰু ক্ষীৰ দিলোঁ তাৰপাছত এতিয়া মানে বাৰ্থডে পতাও নাই বাৰু তেনেকৈ ঘৰতে এনেই খাম আৰু ঘৰৰ মানুহখিনিয়ে সেইফালে ইয়া ভাইটিয়ে মোবাইল পিটিকি আছে এতিয়া মই বনাই আছোঁ আৰু হোৱা নাই বাৰু হ'ব আৰু হৈ গ'ল বাৰু মোৰ পোলাও মাংস বনাই মায়ে ভাত দালিও বনাইছে এতিয়া আজৰি হৈ অকণমান আহিছোঁ ইহঁতে মোৰ কাৰণে গিফ্ট লৈ আহিছে কি আনিছে মই দেখাই দিম ৰ'ব আপোনালোকক দুইটাই লৈ আহিছে দুযোৰ ধুনীয়া ধুনীয়া চাদৰ মেখেলা লৈ আনিছে আৰু মোৰ বাৰ্থডে বুলি আপোনালোকেও মোক আশীৰ্বাদ কৰিব যাতে আগন্তুক দিনবোৰ মোৰ ভালে কুশলে যায় সদায় এনেকৈ সুস্থ শৰীৰে আপোনালোকলৈ ভিডিঅ' আগবঢ়াব পাৰোঁ এইযোৰ মাহঁতে দি পঠাইছে কাপোৰ মিক্স পাটৰ চাওকচোন ইমান ধুনীয়া লাগিছে আৰু এইযোৰ মাহীয়ে দি পঠাইছে ইয়াত এইযোৰো ইমান ভাল লাগিছে চাওকচোন স্প্ৰে এটাও দি পঠাইছে এতিয়া এনেকৈ দেখাইছোঁ বাৰু পিছততো পিন্ধিলে ভালকৈ দেখামেই বাৰু আৰু হাজবেণ্ডেও কাপোৰ এযোৰ দিছে সেইযোৰ পিছে অনাই হোৱা নাই মানে দৰ্জি তাত আছে আনিলে মই পিন্ধিলে দেখাই দিম বাৰু আৰু মায়ে দিছে এয়া ফুলিযোৰ শাহু মায়ে এয়া ওপৰত পিন্ধা আগতীয়াকৈ দি দিছে মই পিন্ধিয়ে আছোঁ মানে ফুলি এযোৰ দিছে আৰু পেহীহঁতে পইচা গিফ্ট কৰিছে বাৰু কৈছে কি বোলে হেৰি নিজৰ পচন্দত লৈ ল'বি আৰু কিবা এটা এতিয়া ইহঁতক খাবলৈ বাঢ়ি দিছোঁ এয়া এখন আৰু সেয়া এয়া পোলাও ভাত বেঙেনা ফ্ৰাই এয়া মটন এয়া চালাড নেমু পিঁয়াজ সেয়া আৰু এইফালে দালি আছে ইহঁতে খাই আছে দুইটাই কেনেকুৱা হৈছে ভাল হৈছে বনাব পাৰিছেনে নাই খাই আছে সিহঁতে ভালে পাইছে আমিও খাই লওঁ বেছি একো বনোৱা নাই মানে এয়াই বনাই দিছোঁ এনেও ল'ৰা মানুহ বেছি খাবও বেয়া পায় সিহঁতে এনেকৈ চিম্পুলকৈ ভাল পায় খাবলৈ সকলোৰে ভাত পানী খোৱা হ'লনে ময়ো খাই কৰি আহিলোঁ আৰু এতিয়া ৰুমলৈ আহিলোঁ ইহঁতক পূৰা ৰখাইছিলোঁ ৰাতিও হ'ল পঠাবও বেয়া লাগিছে হ'লেও সিহঁতে নাথাকিলে গুচি গ'ল আৰু তাৰপাছত আমিও খাই কৰি আজৰি হৈ আহিলোঁ এতিয়া ফ্ৰেছ হৈ শুই যাম আৰু ভাগৰো লাগিছে আজি দিনটো এনেকৈয়ে পাৰ হ'ল আৰু আজিৰ দিনটো আপোনালোকে কেনেকুৱা পালে জনাবচোন কমেণ্টত আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটোত যদি প্ৰথমবাৰৰ কাৰণে আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে আজিলৈ সামৰিছোঁ আৰু আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে ধন্যবাদ